ৰঙা মূলা স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানেনে? এতিয়া শীতকালত সাধাৰণতে হোৱা শাক-পাচলিৰ দিন আৰম্ভ হৈছে। এই সময়ছোৱাত বজাৰত বিভিন্ন ধৰণৰ শাক-পাচলি পোৱা যায়। ইয়াৰ ভিতৰত অন্যতম হ'ল ৰঙা মূলা। মূলাৰ খেতি সমগ্ৰ বিশ্বতে কৰা হয়। ৰঙা মূলাৰ বাকলিটোহে ৰঙা, ইয়াৰ ভিতৰৰ অংশটো বগা। সতেজ হৈ থকা অৱস্থাত ৰঙা মূলাৰ সোৱাদ অলপ মিঠা। ৰঙা মূলা স্বাস্থ্যৰ বাবে যথেষ্ট উপকাৰী। ইয়াত আন মূলাৰ তুলনাত ৮০-১০০% অধিক এণ্টিঅক্সিডেণ্ট থাকে। ই শৰীৰৰ কোষবোৰৰ মেৰামতি কৰাত সহায় কৰে। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানে চমুকৈ ICAR-এ এই কথা প্ৰকাশ কৰিছে। ICAR-এ লগতে কয় যে ৰঙা মূলাত এন্থোচিয়ানিনো থাকে, যিয়ে তেজত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ৰঙা মূলাত থকা ফেনলেক্সে বিষ আৰু মাংসপেশী ফুলাটো প্ৰতিৰোধ কৰে। খাদ্য বিশেষজ্ঞসকলৰ মতে ৰঙা মূলা লিভাৰৰ কাৰণে উপকাৰী। ই জণ্ডিছৰ লক্ষণ দূৰ কৰাতো সহায় কৰে। ইয়াৰ লগতে ৰঙা মূলা আঁহযুক্ত হোৱাৰ কাৰণে পাচন প্ৰক্ৰিয়াকো শক্তিশালী কৰি তোলে। ই ভোক কমোৱাত সহায় কৰে। যিহেতু ৰঙা মূলাত চৰ্বি নাথাকে আৰু কেলৰি তথা কাৰ্বহাইড্ৰেট সীমিত, সেয়েহে শৰীৰৰ ওজন বৃদ্ধি নকৰে। সাধাৰণতে ৰঙা মূলা খালে কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নহয়, কিন্তু নিশাৰ ভাগত কেঁচা মূলা খাব নালাগে। নিশা নিয়মীয়াকৈ ৰঙা মূলা খালে কফ হ'ব পাৰে। গুৱাহাটীৰ ৰূপনগৰৰ পৰা ৰাতুল ৰাজবংশীৰ সহযোগত ভাস্কৰ জ্যোতি আচাৰ্য, নিউজ হেল্থ প্লাছ।